হেল্ল' এভৰিৱান, আমি আহি এয়া কমলাবাৰী সত্ৰত পাইছোঁহি। চামগুৰি, দক্ষিণপাট, আউনীআটী সেই তিনিখন চালোঁ। আমি এতিয়া আহি বৰ্তমান কমলাবাৰী, উত্তৰ কমলাবাৰী। আৰু চাওকচোন এই গছজোপাৰ নামটো কি জানে যদি জনাবচোন। ইমান ভাল লাগিছে গছজোপা, খালি নামটো নাজানো বাৰু। বহুত বেছি ভাল লাগিছে। কমলাবাৰী সত্ৰৰ সন্মুখতে আছে গছজোপা। অকণমান পৰিৱেশটো আপোনাক দেখাই দিছোঁ বাৰু। সত্ৰখনৰ প্ৰথম এয়া শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। দিনটো ফুৰি বহুত বেছি ভাগৰ লাগিছে যদিও ভিডিঅ' এটা কৰি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ। সকলোৱে ভিডিঅ' ফটো মৰাতে ব্যস্ত। আপোনালোক আহিছে নাহিছে জনাবচোন কমেণ্ট কৰি কমলাবাৰী সত্ৰলৈ। ইমান ধুনীয়া চাওকচোন। মই কিন্তু বাকীখনতকৈ কমলাবাৰীখন বেছি ভাল পাইছোঁ। বেলেগে কি পাই নাজানো, বহুত বেছি মনোমোহা। সঁচাকৈ বহুত বেছি ভাল লাগিছে। আপোনাক অলপ পৰিৱেশটো দেখাই দিছোঁ চাৰিওফালৰ। কোন আহিছে জনাবচোন কমেণ্ট কৰি। পৰিৱেশ ভিতৰখন ইমান ধুনীয়া পৰিৱেশ, ভিতৰখনৰ অলপ দেখাবলৈ চেষ্টা বেছি কৰিম। ভাল লাগিছে সত্ৰৰ দেই। অকণমান ভিতৰৰ পৰিৱেশটো খাইছোঁ, ইমান ধুনীয়া চাওকচোন। মন্দিৰৰ ভিতৰ ভাগ, সকলোৱে সেৱা লৈ আছে। অকণমান পৰিৱেশটো খাই দিছোঁ। ইমান ধুনীয়া ভিতৰ ভাগ, কমলাবাৰী সত্ৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে।